নমস্কাৰ বন্ধুসকল। আজি মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মই এটা কৈ আছোঁ। আজি মোৰ থালিখনত আছে, এইফালে আছে মচুৰ দাইল, এইফালে আছে মুগ, ভাতকেৰেলা, আলু ভাজি, এইফালে আছে কেঁচা পিঁয়াজ, এইফালে আছে নেমু টেঙা, এইফালে আছে দুটা কণীৰ পিঠা, আমলেট। আৰু আপোনালোকে খালে যদি খোৱা নাই খাই বুলি লওক আৰু মোক দিছে অকণমান এনজয় কৰক। নেমু অলপ চেপি লওঁ। কৃষ্ণ। ভাতকেৰেলা হৈছে। কণী পিঠা।
আপোনালোকৰ ভিডিঅ'বোৰ চাই কেনে কেনেকুৱা লাগে এটা এটা কমেণ্ট কৰিবাচোন, মই তেতিয়াহে গম পাম আপোনালোকৰ ভাল লাগে নে বেয়া লাগে। যদি বেয়া লাগে, বেয়া লাগিলেও অকমান কৰিব, মই অলপ ভিডিঅ'টো ভালকৈ বনাবৰ কাৰণে চেষ্টা কৰিম।